আঞ্চলিক ছাত্ৰ সন্থা আৰু লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এই স্থানীয় ৰাইজৰ সহযোগত আমি ঐতিহাসিক লাকুৱা ৰাজগড় পথটো পুনৰ মেৰামতিৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। বাৰংবাৰ দাবী জনাই অহাৰ পিছতো আমি তেওঁলোকৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱাত আজি পথ অৱৰোধৰ নিচিনা জংগী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। তাৰ বাবে দায়ী হৈছে লোক নিৰ্মাণ বিভাগ আৰু ONGC। তাৰ বাবে দায়ী কিন্তু ছাত্ৰ সন্থা আৰু সংগ্ৰামী জনতা নহয়। স্থানীয় ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা দাবীবিলাক পূৰণৰ ক্ষেত্ৰত ONGCয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি আকৌ ৰাজপথলৈ ৰাইজ ওলাই আহিছে। সকলো সময়তে ঐতিহাসিক শিৱসাগৰ জিলাখন আমি কিয় বঞ্চিত হওঁ? শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাৰ বাট পথবিলাক আজি জৰাজীৰ্ণ। অসম চৰকাৰে বিভিন্ন সময়ত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁ গড় কাপ্তানি বিভাগৰ দায়িত্বটো আছে। এইজন মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ দ্ৰুতগতিত উন্নয়নৰ কথা কয়। আজি এই প্ৰতিবাদস্থলীৰ পৰা সেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ। শিৱসাগৰৰ চৰাইদেউ জিলাৰ বাট পথবিলাক আপুনি আহি পেলাই নিজে পৰিভ্ৰমণ কৰক। শিৱসাগৰৰ চৰাইদেউ জিলাবাসী ৰাইজ কেনেকৈ কিমান কষ্টত আছে, ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা কষ্টত স্কুললৈ অহা যোৱা কৰিছে, সৰ্বসাধাৰণ ৰাইজে কেনেকৈ অহা যোৱা কৰিছে এই পথবিলাকত, ভাগি চুগি যোৱা পথবিলাকত। কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি অকল জালুকবাৰী সমষ্টিটো উন্নয়ন হোৱাৰ কাৰণে তেওঁ ভাবিছে গোটেই সমগ্ৰ অসম উন্নয়ন হৈছে। এই কথা যদি ভাবিছে তেওঁ মূৰ্খ স্বৰ্গ ৰাজ্যত বাস কৰাৰ বাহিৰে বেলেগ কথা একো নহয়। ইয়াত লোক নিৰ্মাণ বিভাগৰ অকমন্যতাৰ কাৰণে আজি শিৱসাগৰ আৰু চৰাইদেউবাসীৰ ৰাইজ অতিষ্ঠ হৈছে, কষ্ট পাইছে। কোনো পৰিকল্পনা নাই। শিৱসাগৰৰ পৰা ষ্টেচন চাৰিআলিলৈ যিটো আমাৰ BG ৰোড জৰাজীৰ্ণ অৱস্থা, ধুদৰালি জৰাজীৰ্ণ অৱস্থা, 4 লেনযুক্ত পথ জাজিৰ পৰা ডিমলৈকে আজিলৈকে সম্পূৰ্ণ নহ'ল। কিয় শিৱসাগৰবাসী ৰাইজক কষ্ট দিছে? ক'ত অধিকাৰ পালে তেওঁলোকে কষ্ট দিবৰ কাৰণে? কেতিয়াও এই কথা মানি লোৱা নহ'ব। আজি আমি পুনৰবাৰ আকৌ কৈছোঁ, আমি আজি ছাত্ৰ সন্থা আৰু সংগ্ৰামী জনতা আকুৰ গোচ। যেতিয়ালৈকে আমাৰ সমস্যা সমাধান কৰিবৰ কাৰণে লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়া আৰু ONGCৰ শীৰ্ষ বিষয়া ইয়াত আহি উপস্থিত নহয়, সমস্যাটো সমাধান কৰিবৰ কাৰণে ব্যৱস্থা নকৰে, তেতিয়ালৈকে কিন্তু পথ অৱৰোধ কাৰ্যসূচী কেতিয়াও উঠাই নলওঁ। আৰু ইয়াৰ পৰা গৈ পেলাই যিগৰাকী মন্ত্ৰী হৈছে যোগেন মোহন ডাঙৰীয়া, তেওঁ এই পথটোৱে নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। শেহতীয়াকৈ এইটো ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত হৈছে এটা ছাইট। সীমা মামৰা সমষ্টি আৰু ডিমৌ সমষ্টি সীমা নিৰ্ধাৰণ কৰিছে ৰাজগড় পথটোৱে। এই সীমাটো তেওঁলোকে ঠিক কৰিব পৰা নাই, সমষ্টি কি উন্নয়ন কৰিব তেওঁলোকে? সেইকাৰণে এই দুইজনৰ জনপ্ৰতিনিধিক আমি আজি এই সংগ্ৰামৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। মূল দাবী ঐতিহাসিক ৰাজগড় পথৰকে আৰম্ভ কৰি শিৱসাগৰ বাট পথবিলাক ঠিক কৰিব লাগিব। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে কৈছোঁ, ছাত্ৰ সন্থাই নাজিৰা নগৰৰ দিখৌ দলঙৰ কাষত যিটো নাজিৰা নগৰলৈ আদৰণি জনায়, সেইটোতে যি প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত, সেই গাঁতবিলাকৰ পুনৰ নিৰ্মাণ কৰি পথটো যাতায়াতৰ সুবিধা হোৱাকৈ তাতো ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে প্ৰশাসনক আমি জনাই দিছোঁ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।